আমাৰ যিখন ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলখন সেইখন ইয়াৰ পৰা শিফ্ট কৰাৰ মানে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আল্টিমেটলি হয়তো গোটেই হস্পিটেলখন ইয়াৰ পৰা উঠাই লৈ যাব। সেইটো আমি তাৰমানে ৰাজনৈতিক দৰ্শন বাদ দি পেলাই সাধাৰণ ৰাইজ হিচাপে সকলো ৰাইজে ইয়াতে মানে ভুক্তভোগী হ'ব। গতিকে এই হস্পিটেলখন যেনেকৈ আছে ইয়াক আকৌ উন্নত কৰক, মেডিকেল কলেজখন থাকক, কিন্তু এই হস্পিটেলখন আমাৰ যিটো অৱস্থাত আছিল সেই অৱস্থাটোতে যাতে হস্পিটেলখন চলি থাকে সেইটোৱে আমি বিচাৰোঁ। কাৰণ এইখন হস্পিটেল যদি ইয়াৰ পৰা উঠি যায় বা নোহোৱা হয় তেনেহ'লে আমাৰ বৃহত্তৰ অঞ্চলৰ যথেষ্ট ক্ষতি হ'ব, যিটো আমি বিচৰা নাই। সকলো ৰাইজে ইয়াতে প্ৰতিবাদ কৰাটো উচিত। যথেষ্ট মানুহে এতিয়া প্ৰতিবাদ কৰিছেও, কৈছে যে হয়তো আপোনালোকৰ মাধ্যমত অহা নাই এতিয়াও, কিন্তু হয়তো যিহেতুকে কালি হৈছে খবৰটো গম পালেও, গতিকে আজি বা অহাকালিৰ ভিতৰত যথেষ্ট সংখ্যক মানুহে এইটো প্ৰতিবাদ কৰিব আৰু প্ৰতিবাদ কৰা উচিত। এইটো সকলো মানুহে ৰাজনৈতিকভাৱে নহয়, এইটো সামাজিক দায়িত্ব হিচাপে এই হস্পিটেলখন ইয়াত ৰখাটো আমি বিচাৰোঁ। গতিকে এইখন উঠাই নিলে আমি যথেষ্ট প্ৰতিবাদ আমি কৰিম। গতিকে অহা দিনত কালিৰ পৰা হয়তো আমি আৰু প্ৰতিবাদ আৰম্ভ কৰিম। আমি বিচৰা নাছিলোঁ যে পৰিৱৰ্তনৰ নামত এই হস্পিটেলখনো উঠি যাওক। গতিকে এতিয়া চৰকাৰে কি সিদ্ধান্ত লয় ক'ব পৰা নাই, তথাপি আমি আমাৰ প্ৰতিবাদ আমি জাৰি ৰাখিম। হস্পিটেলখনৰ উন্নতি আমি বিচাৰোঁ। এইখন হস্পিটেল এনেকৈয়ে থাকক, মেডিকেল হওক, তাত আমাৰ আপত্তি কৰিব লগাটো নাই। কিন্তু আজি ইমান বছৰে চলি থকা এই বৃহৎ অঞ্চলৰ যিমান মানুহে ইয়াতে আপদে বিপদে যিটো সহায় পাই আহিছে এইটো যাতে আমাক নিথৰুৱা নহয়, সেইটো বিচাৰিছোঁ। যোৱাকালি এটা টুইট পাইছোঁ, সিদ্ধাৰ্থ সিং IAS কমিশনাৰ অফ হেল্থ, তেখেতে এটা নিৰ্দেশ দিছে আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেল, ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলটো শ্বিফ্টিং কৰাৰ কাৰণে। এইটো কৈছে কি অহাকালিৰ পৰা যেন যিসকলে অপাৰেশ্যন কৰিব তেখেতক চব মেডিকেল কলেজত শ্বিফ্টিং কৰিব। আমি জানো কোকৰাঝাৰ মেডিকেল কলেজ এতিয়ালৈকে অ'পেনিং হোৱা নাই, আৰু পুৰণা চিভিল হস্পিটেল যিহেতু কোকৰাঝাৰ চিভিল হস্পিটেলটো পুৰণা, আৰু ৰূপনাথ ব্ৰহ্ম এটা মেমৰিয়েল চিভিল হস্পিটেলটো যিটো শ্বিফ্টিং কৰিব বিচাৰিছে এইটো আমি বিৰোধিতা কৰোঁ। আৰু কোকৰাঝাৰ জনগণই মানে ইয়াত সকলোৱে বিৰোধিতা কৰিছে, কাৰণ তাত যোৱাৰ লগে লগে আমাৰ 10 কিলোমিটাৰ ডিষ্টেঞ্চ আহি যাব। আৰু এতিয়ালৈকে মেডিকেল কলেজৰ যি ঠাইত কৰিছে ইয়াত মানুহবিলাক পেচেণ্টবিলাক থকাৰ কাৰণে ইমান সুবিধা আজিলৈকে নাই। ইয়াৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যেন কোকৰাঝাৰ চিভিল হস্পিটেলটো হিচাপে ৰাখি মেডিকেল কলেজ হিচাপে ৰাখি সিদ্ধান্ত লোৱাটো ভাল। আৰু অসম চৰকাৰে ইমান দুখীয়া হ'ল যে এটা চিভিল হস্পিটেল চলাব নোৱাৰে। ইয়াত ফ'ৰ্থ গ্ৰেডটো লৈ যাব বিচাৰিছে, ইয়াত ডক্টৰসকলক লৈ যাব বিচাৰিছে, ইয়াত ষ্টাফবিলাকক লৈ যাব বিচাৰিছে। এইটো আমাৰ কোকৰাঝাৰ কাৰণে দুৰ্ভাগ্যজনক, আৰু ইয়াত সকলো ৰাইজে সহায় সহযোগ কৰাটো দৰকাৰ। সেইখিনি মই আহ্বান কৰিছোঁ। যিটো কোকৰাঝাৰত ছুইজাৰলেণ্ড বনাব বিচাৰিছিলে, এই ছুইজাৰলেণ্ড বনোৱা পৰিৱৰ্তন চৰকাৰে আজি ইমান বেয়াকৈ পৰিৱৰ্তন কৰি আছে, এইটোও এটা উদাহৰণ। এটা চিভিল হস্পিটেলত যদি ইহঁতে বাচাব নোৱাৰে তেতিয়াহ'লে কি পৰিৱৰ্তনৰ নামত, কি ছুইজাৰলেণ্ডৰ নামত কি কথা কৈ আছিল। ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যেন আজি বা কালিৰ ভিতৰতে এটা ডিচিশ্যন লৈ যেন কোকৰাঝাৰ চিভিল হস্পিটেলটো যেনেকৈ আছিলে সেনেকৈ থকাৰ কাৰণে মই